এই চাওক কি লগাই আছোঁ আমাৰ মলুৱা গৈ আজি পুৰা লাগি গৈছে একদম চবেই আছে অশোক ভাইটি এইটো অশোক ধ্ৰুৱ বুদ্ৰু 10 তাৰিখে বিয়া হ'ব 10 তাৰিখ ইয়াৰ সময় আহি আছে ইয়াৰ সময় ঘনে আহি আছে আৰু এই ভিডিঅ'ৰ জৰিয়তে নিমন্ত্ৰণ জনাই দিলোঁ চবকে আহিব আৰু পূজা চাবলৈ গৈ একদম ঠাণ্ডা ঠাণ্ডা কপি কপি গৈ আছোঁ ইমান ঠাণ্ডা চবকে শুভেচ্ছা থাকিল পূজাৰ আৰু গৌৰীপুৰৰ যিটো ছট পূজা হয় এইটো বিশেষ আকৰ্ষণীয় যদি কোনো অহা নাই আহিব চবকে নিমন্ত্ৰণ জনালোঁ এই পূজাটো গৌৰীপুৰ যিটো হাইৰোড তাৰ ওচৰত গোদাধৰ নৈৰ পাৰত হয় আৰু এইখন হৈছে ৰাম মন্দিৰ যিটো কাষতে আছে ৰোডটোৰ তুনুমা ক'ত আহিছা আজি ইমান ৰাতিপুৱা পূজা চাবলৈ এই তাতে যাম লৌকাতি যাম হা আৰু এইবিলাক হৈছে এনেকৈ ধুনীয়াকৈ পূজা হৈ আছে মানুহ চাওক গৌৰীপুৰৰ নেচাৰেল ভিউ এইটো গোদাধৰ নৈ আৰু তাৰ ইফালে আছে আচাৰী গান্ধী আৰু এতিয়া লাহে লাহে উঠি আছে সূৰ্য দেৱতা আৰু এখেতক প্ৰণাম জনাই চবে পানীৰ পৰা উঠিব যোনে যোনে মানে পূজা কৰি আছে ছট পূজা কিমান ধুনীয়াকৈ উঠি আছে চব আৰু আহিলোঁ এই মামা দোকানত আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে আমি পুৰি আৰু মিঠাই খাই ঘৰত গুচি আহিলোঁ চবকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো চোৱাৰ কাৰণে